মোৰ প্ৰিয় বন্ধুসকল, আপোনালোকক মই হেমপ্ৰসাদ শৰ্মাৰ নমস্কাৰ। আপোনালোকে জানে যে আমাৰ ভাৰতীয় বীৰ সেনা জোৱান কিমান পৰাক্ৰমী আৰু সাহসী হয় বুলি। ভাৰত মাতৃৰ ওপৰত যিমানবাৰ শত্ৰুসকলে আক্ৰমণ কৰিব বিচাৰে, সিমানবাৰেই ভাৰতীয় বীৰ সেনাৰ দমনত পৰাস্ত হৈ পলায়ন হ'ব লগা হয়, নতুবা সেনাৰ হাততে বধ হ'ব লগা হয়। আজি মই তেনে এক সত্য ঘটনাৰ টপিক আপোনালোকৰ মাজত লৈ আহিছোঁ। আচলতে উক্ত টপিক আমাৰ ভাৰতৰ প্ৰখ্যাত অভিজ্ঞ ব্যক্তি বিহাৰ পাটনাৰ খান ছাৰে হিন্দী ভাষাৰে তেওঁৰ ষ্টুডেণ্টছবোৰক বুজোৱাটো সামাজিক মাধ্যমত মই দেখা পাই সংগ্ৰহ কৰিছিলোঁ আৰু আমাৰ অসমৰ মাতৃভাষাৰে প্ৰস্তুত কৰাৰ প্ৰচেষ্টা লৈছোঁ। মোৰ পূৰ্ণ বিশ্বাস আপোনালোকে নিশ্চয় ভাল পাব, যদিও কিছু দীঘল ভিডিঅ'টি তথাপিও চাই যাব বুলি মোৰ পূৰ্ণ বিশ্বাস। টপিকটো প্ৰস্তুত কৰোঁতে হয়তো বা অজানিতে ভুল ত্ৰুটি হ'ব পাৰে, তাৰ বাবে আপোনালোকে নিশ্চয় ক্ষমা কৰি দিব বুলি মই অনুৰোধ জনাইছোঁ। লগতে মই অনুৰোধ জনাইছোঁ আপোনালোকে নিশ্চয় স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টি চাব আৰু যদি ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নেপাহৰিব। তেন্তে প্ৰিয় বন্ধুসকল, আহক আমি টপিকৰ মাজলৈ সোমাই যাওঁ। ভাৰতবৰ্ষৰ বীৰ সৈন্যসকলৰ পৰাক্ৰম আৰু সাহসিকতাৰ বিষয়ে যদি কোৱা হয়, তেন্তে আজিৰ বীৰ সৈন্য বুলিয়েই নহয়, পূৰ্বৰে পৰা ভাৰতীয় সেনা বাহিনীয়ে নিজ বীৰত্বৰ পাৰদৰ্শিতা দেখুৱাটো প্ৰমাণিত হৈ আহিছে। চীন পাকিস্তানৰ বন্ধু তথা মিত্ৰ ৰাষ্ট্ৰ হয় বুলি সৰ্ববিদিত, কিন্তু মিত্ৰ ৰাষ্ট্ৰ হৈও চীনে পাকিস্তানক সহযোগ কৰিব নোৱাৰাটো এক ব্যৰ্থতা, নহয়নে বন্ধুসকল? প্ৰমাণস্বৰূপে চন 1971 সময়ছোৱাত ভাৰত পাকিস্তানৰ যুদ্ধৰ সময়ত চীন আৰু আমেৰিকাই ভাৰতীয় সেনাৰ আগত খেও মানিবলগীয়া হৈছিল। আমেৰিকাই তেতিয়া পাকিস্তানৰ হৈ ভাৰতৰ বিৰুদ্ধে যুঁজিবলৈ আগবাঢ়ি আহিছিল। ভাৰতবৰ্ষ আৰু পাকিস্তানৰ যেতিয়া বিভাজন হৈছিল 1947 চনত, তেতিয়া পাকিস্তান দুই ভাগত বিভক্ত আছিল। এটা হ'ল পূব পাকিস্তান আৰু আনটো পশ্চিম পাকিস্তান। বৰ্তমানৰ বাংলাদেশক পূব পাকিস্তান বোলা হয়। দুভাগত বিভক্ত থকা পাকিস্তানে নিজৰ মাজতে শত্ৰুৰ ভাৱ উৎপন্ন কৰি পূব পাকিস্তানৰ লোকক নানান অত্যাচাৰ চলাব ধৰিছিল। বহু ধৰণৰ অত্যাচাৰ উৎপীড়ন কৰা তেওঁলোকৰ প্ৰায় দৈনন্দিন কাৰ্যৰূপে পৰিগণিত হৈছিল। পশ্চিমৰ লোকে পূবৰ লোকক তুচ্ছ তাচ্ছিল্য কৰিছিল। এনে সময়তে 1970 চনত পূব পাকিস্তানৰ নিৰ্বাচনত বিজয় হৈ শ্বেখ মুজিবুৰ ৰহমানে প্ৰধানমন্ত্ৰীৰ পদৰ বাবে শপত গ্ৰহণ কাৰ্যসূচী আয়োজন কৰে যদিও পশ্চিম পাকিস্তানৰ আৰ্মীয়ে ৰহমানক শপত গ্ৰহণ কৰাত বাধা আৰোপ কৰিছিল। মুজিবুৰ ৰহমানে সম্পূৰ্ণ কথা অধ্যয়ন কৰি 1971 চনৰ 7 মাৰ্চত এখন সভাত ভাষণৰ যোগেদি পূব পাকিস্তানক এখন নতুন দেশ হিচাপে মান্যতা দিয়া হ'ব, যাৰ নাম ৰখা হ'ব বাংলাদেশ। এনেধৰণৰ দিয়া ভাষণৰ বাবে পশ্চিম পাকিস্তানৰ আৰ্মীয়ে 1971 চনৰ 25 মাৰ্চত শ্বেখ মুজিবুৰ ৰহমানক বন্দী কৰি লৈ যায়। ৰহমানক পশ্চিম পাকিস্তানে বন্দী কৰা ঘটনাই বৰ্তমানৰ বাংলাদেশ অৰ্থাৎ পূব পাকিস্তানৰ জনতাৰ মনত প্ৰতিশোধৰ জ্বালা উঠিব ধৰিলে। নিজৰ দেশৰ নেতাক গ্ৰেপ্তাৰ কৰাৰ খঙতে পূব পাকিস্তানত মুক্তি বাহিনী নামৰ এটি বিদ্ৰোহী সংগঠনৰ জন্ম হ'ব লগা হয়। পূব পাকিস্তানৰ ৰক্ষাৰ্থে এই সংগঠনটো তেতিয়াৰ সময়ত ৰক্ষা কৱচ তথা ঢাল ৰূপে থিয় দিছিল। দিনক দিনে পূব পাকিস্তানৰ পৰিস্থিতি বৰ বেয়াৰ ফালে ঢাল খাব ধৰিলে। পশ্চিম পাকিস্তানৰ লোকে বহু লোকক হত্যা কৰিব ধৰিলে আৰু মহিলাসকলৰ ওপৰতো বহু ধৰণৰ নিৰ্যাতন চলালে। প্ৰায় 30 লক্ষ লোকক হত্যা কৰিলে আৰু 4 লক্ষ মান মহিলাক অত্যাচাৰ চলালে। পূব পাকিস্তানৰ মুক্তি বাহিনীয়ে পাৰ্যমানে ৰক্ষা কৰাৰ পাছতো পশ্চিম পাকিস্তানী লোকৰ অত্যাচাৰক দমাব পৰা নাছিল। নিজৰ প্ৰাণ ৰক্ষাৰ্থে প্ৰায় 10 লক্ষ লোকে ভাৰতত শৰণাপন্ন হয়। আৰু ভাৰতত তেতিয়াৰ প্ৰধানমন্ত্ৰী কোন আছিল জানেনে? তেতিয়াৰ প্ৰধানমন্ত্ৰী প্ৰয়াত স্বৰ্গীয় ইন্দিৰা গান্ধী আছিল। ইন্দিৰা গান্ধীয়ে অনুমান কৰিছিল যে যেতিয়া পৰ্যন্ত পূব পাকিস্তানত শান্তি পৰিৱেশ ঘূৰি নাহিব, তেতিয়া পৰ্যন্ত এওঁলোক উভতি যোৱাটো সম্ভৱ নহ'ব। ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ভাবিলে যে শান্তি পৰিৱেশ অনাৰ বাবে চুবুৰীয়া পূব পাকিস্তানৰ বাবে সহায় সহযোগ কৰাটো প্ৰয়োজন। সেয়ে তেওঁ অনুমান লগালে যে যেতিয়ালৈকে পশ্চিম পাকিস্তানৰ উপদ্ৰৱ দমন কৰা নাযাব বা তেওঁলোকক তাৰ পৰা খেদি পঠোৱা নহ'ব, তেতিয়া পৰ্যন্ত কোনোদিনাই শান্তি ঘূৰি নাহিব। পশ্চিম পাকিস্তানীৰ উপদ্ৰৱ ক্ৰমে দিনক দিনে বৃদ্ধি পাব ধৰিছিল। বৰ্তমানৰ বাংলাদেশৰ ৰক্ষাৰ্থে ইন্দিৰা গান্ধীয়ে সেনা প্ৰমুখ জেনেৰেল ফিল্ড মাৰ্শ্বেল মানেক শ্বাহৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা কৰিলে।
আলোচনাত সেনা প্ৰমুখে প্ৰধানমন্ত্ৰীৰ প্ৰস্তাৱ নাকচ কৰি যুদ্ধৰ সময় নৱেম্বৰ বা ডিচেম্বৰ ফালে হোৱা উচিত বুলি জনালে। সেই সময়ছোৱা আছিল এপ্ৰিলৰ মাহ, বাৰিষাৰ বতৰ। বৰ্তমান সময়ত ভাৰতীয় সৈন্যসকলক যুদ্ধৰ বাবে প্ৰশিক্ষণ দিয়া হওক বুলি পৰামৰ্শ আগবঢ়ায়। প্ৰধানমন্ত্ৰীয়ে উক্ত বিষয়ে মান্তি হয়। সৈন্য সামন্ত প্ৰশিক্ষণ দিয়াৰ কাম আৰম্ভ কৰা হয়। 1971 চনতে ভাৰত আৰু ৰুছ দেশৰ মাজত বন্ধুত্বৰ চুক্তি স্বাক্ষৰ হৈছিল। বন্ধুসকল, আৰু আগলৈ শুনি যাওকচোন। ভাৰতে ৰুছক সহায় বিচৰাত ৰুছে ভাৰতৰ এক কথাতে সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়ি আহিল। অস্ত্ৰ শস্ত্ৰ যুদ্ধ বিমানৰ লগতে বহু সংখ্যক সৈন্য যুদ্ধৰ বাবে প্ৰস্তুত হৈ পৰিল। পশ্চিম পাকিস্তানৰ সীমান্তৱৰ্তী এলেকাত ভাৰতে সেনাবাহিনী নিয়োগ কৰিছিল। পূব পাকিস্তানত মুক্তি বাহিনী নামৰ বিদ্ৰোহ সংগঠনে পশ্চিম পাকিস্তানৰ পৰা প্ৰৱেশ কৰা শত্ৰুসকলক দমন কৰিব পৰা নাছিল যদিও তেওঁলোকৰ প্ৰচেষ্টা বৰ্তাই ৰাখিছিল। পশ্চিম পাকিস্তানে গোপন সূত্ৰে সকলো কথা গম পায় আৰু 1971 চনৰ 3 ডিচেম্বৰ তাৰিখে আকস্মিকভাৱে আক্ৰমণ চলালে। তেওঁলোকে বায়ু বিমানেৰে ভাৰতলৈ প্ৰৱেশ কৰি শ্ৰীনগৰ, পাঠানকোট, চণ্ডীগড় আৰু আগ্ৰা বিমান বন্দৰ পিনেও আক্ৰমণ কৰে যদিও ভাৰতৰ কোনো লোকক ক্ষতি কৰিবলৈ সক্ষম নহল। ভাৰতীয় বীৰ সেনাই অতি সহজে পাকিস্তানী সেনাক খেদি পঠাবলৈ বেছি সময় নালাগিল। পশ্চিম পাকিস্তানীসকলে পুনৰ এটি খবৰ প্ৰাপ্ত কৰে যে পূব পাকিস্তানৰ ৰক্ষাৰ্থে হেনো ভাৰতে বহু হাজাৰ সৈন্য তাতে মোতায়েন কৰি ৰাখিছে। এনে বাৰ্তা লাভ কৰাৰ পাছত পাকিস্তানে ৰাজস্থানৰ জয়ছালমীৰৰ লংগেৱালা নামৰ ঠাইত হাজাৰ হাজাৰ সৈন্য সামন্তৰে আক্ৰমণ চলাবলৈ মন মেলিলে। লংগেৱালা নামৰ ঠাইত ভাৰতীয় শিখ সেনা মাত্ৰ 120 জনহে আছিল। পাকিস্তানে সৈন্য বেছি নথকাৰ কথা গম পাই ৰাতিৰ আন্ধাৰত সোমাই পৰিল। তেওঁলোকে ভাবি ল'লে যে আমি যদি এই 120 জন সৈন্য ৰাতিৰ ভিতৰতে মাৰিব পাৰোঁ তেন্তে আমাৰ বাবে বৰ গৌৰৱৰ কথা হৈ পৰিব আৰু ভাৰতে ভয় খাই যাব। ৰাতি বায়ু বিমানে যুদ্ধ কৰিব নোৱাৰাৰ সুযোগ লোৱাৰ্থে পাকিস্তানে ডাঙৰ ডাঙৰ যুদ্ধৰ টেংক আৰু আগ্নেয়াস্ত্ৰ লৈ লংগেৱালাত প্ৰৱেশ কৰিলে। তাত থকা সৈন্যসকল মাত্ৰ 120 জন। 120 জনৰ মূল দায়িত্বত কৰ্মৰত থকা শিখ ৰেজিমেণ্টৰ বীৰ কুলদীপ সিং চাঁদপুৰীয়ে বাকী 119 জনক ভয় নাখাবলৈ ক'লে যে আৰু কি ক'লে জানেনে? বৰ সাহস প্ৰদৰ্শনেৰে পাকিস্তানী সৈন্যক ভাৰতৰ ভূমিৰ পৰা খেদি পঠিয়াব পাৰিব লাগিব বুলি সকলোকে উৎসাহ আৰু সাহস প্ৰদান কৰিলে। বীৰ কুলদীপৰ এনে সাহসিকতাৰ কাহিনীৰে হিন্দী বোলছবি বৰ্ডাৰত ছানী দেওলে স্পষ্ট ৰূপে তেওঁৰ ভূমিকা প্ৰদৰ্শন কৰিছে। আপোনালোকে নিশ্চয় চাইছে বৰ্ডাৰ বোলছবি, বৰ্ডাৰ চিনেমা। যদি কোনোবাই চোৱা নাই হ'লেও নিশ্চয় চাব। এই কাহিনীটো তাত আমি দেখা পাম। সেনাবীৰ কুলদীপে গম পালে যে পাকিস্তানৰ ব্ৰিগেডিয়াৰ তাৰিক মীৰে হাজাৰ হাজাৰ সৈন্যৰে আগবাঢ়ি আহি আছে বুলি। 4 ডিচেম্বৰ তাৰিখ তুমুল যুদ্ধ হৈছিল। সেই সময়ত ভাৰতীয় সেনাৰ লগত অস্ত্ৰ শস্ত্ৰ একেবাৰে নগণ্য পৰিমাণৰ আছিল। মাত্ৰ 3টা বোমা থকা অৱস্থাতো বীৰ সেনাই ৰাতিৰ আন্ধাৰত যুদ্ধ কৰাৰ বাবে অসীম সাহস গোটালে। সেনাই মনত ভাবি ল'লে যে এই 3টা বোমাৰে পাকিস্তানী টেংকসমূহক ধ্বংস কৰিব পৰা যাব। বীৰ কুলদীপে তৎকালভাৱে মৰুভূমিৰ উক্ত ঠাইখনত দীঘলীয়া বহুকেইটা নলা খুন্দুৱালে। পাকিস্তানী সেনাই তেওঁলোকক যাতে দেখা নেপায় তাৰ বাবে সেই 120 গৰাকী সৈন্য চাৰিওপিনে নলাৰ ভিতৰত সোমাই সিঁচৰিত হৈ পৰে আৰু আক্ৰমণৰ বাবে সাজু হয়। জলপান খোৱাত ব্যৱহাৰ কৰা টিফিন পাত্ৰবোৰ তৎকাল সংগ্ৰহ কৰিলে আৰু 3টা টিফিনত বোমা সুমুওৱা হয়। অন্যবোৰ টিফিন পাত্ৰত কি কৰা হয় জানেনে? শিল বালি ভৰাই সাজু কৰে। পাকিস্তানী সেনাসকল প্ৰৱেশ কৰিবলগীয়া পথত শাৰী শাৰীকৈ টিফিনবোৰৰ অধভাগ পোতা হয়। প্ৰথম ভাগত বোমা থকা টিফিনক পোতা হৈছিল। ৰাতিৰ আন্ধাৰৰ সুযোগ লৈ পাকিস্তানী সৈন্যই মৰুভূমিৰ সেইখন ঠাইলৈ প্ৰৱেশ কৰিলেহি। প্ৰৱেশ কৰা মাত্ৰে পাকিস্তানী যুদ্ধৰ টেংকখন বোমাৰে আকাশ চুলেহি। লগে লগে পাকিস্তানী সেনা সষ্টম হৈ পৰিল আৰু গুলী বৰ্ষণ কৰিব ধৰিলে।
পাকিস্তানী ব্ৰিগেডিয়াৰে নিজৰ সৈন্যসকলক আগবাঢ়ি যাবলৈ আদেশ দিলে। এনেতে ভাৰতীয় সেনাই চাৰিওদিশেৰে গুলী বৰ্ষণ কৰি পাকিস্তানী বহু সৈন্যক বধ কৰিলে। এনেধৰণৰ গুলী বৰ্ষণ কৰা আৰু নিজৰ সৈন্য সামন্ত মৰা দেখি ব্ৰিগেডিয়াৰ তাৰিক মীৰে নিজৰ সেনাক কিছু সময় আক্ৰমণ স্থগিত ৰাখিব লাগে বুলি আদেশ দিয়ে। পাকিস্তানী সেনাই 120 জন ভাৰতীয় সেনা থকা বুলি ভুল তথ্য পোৱা হৈছিল। ইয়াতে হাজাৰ হাজাৰ ভাৰতীয় সেনা আছে, সেয়ে আমি বৰ সাৱধান হ'বৰ হ'ল বুলি আলোচনা কৰিলে। ৰাতিৰ কলা এন্ধাৰতে তেওঁলোকে শাৰী শাৰীকৈ পুতি থোৱা টিফিনৰ বোমাবোৰ চাই পুনৰ আগবাঢ়ি যোৱাৰ বাবে সাহস নকৰিল। মুখ্য সেনাৰ আদেশ মৰ্মে সম্পূৰ্ণ টিফিন বক্সবোৰক সাৱধানেৰে উলিওৱা কাৰ্য কৰা হ'ল। এনেকৈ ৰাতিৰ প্ৰায় 4-5 ঘণ্টা সময় উকলিল আৰু পোহৰ হ'বলৈ ধৰিলে। বীৰ কুলদীপে বায়ু সেনাক আগতীয়াকৈ উক্ত বিষয়ে জাননী প্ৰেৰণ কৰা হেতু বায়ু সেনাবোৰে সেই স্থানলৈ অহাৰ বাবে পোহৰ হোৱাৰ অপেক্ষাত অধীৰ হৈ পৰিছিল। পাকিস্তানী সেনাই টিফিন বক্স খুলি দেখে যে তাত শিল বালিহে ভৰোৱা হৈছে। মনত বৰ বেজাৰ পায় আৰু পুনৰ আক্ৰমণ কৰিবলৈ ধৰে। সেই সময়ত সম্পূৰ্ণ পোহৰ হৈ পৰিছিল। এনেতে আকাশ মাৰ্গেদি যুদ্ধ বায়ু বিমানে পাকিস্তানী সেনা আৰু টেংকবোৰৰ ওপৰত বোমা বৰ্ষণ কৰিবলৈ ধৰে। ব্ৰিগেডিয়াৰ মীৰে নিজৰ সেনাক ক'ব ধৰিলে, আমি টিফিন বক্স উঠোৱা কাম কৰাত নিজৰ 5-6 ঘণ্টা সময় অথলে পাৰ কৰিলোঁ। ভাৰতীয় সেনাই আমাৰ চকুত ধূলি মাৰিছে, তথাপি আক্ৰমণ কৰি থকা বুলি আদেশ দিয়াত 4 ডিচেম্বৰৰ ৰাতিপুৱা পাকিস্তানী সেনা সম্পূৰ্ণৰূপে পৰাস্ত হ'ব লগা হয়। প্ৰিয় বন্ধুসকল, আপোনালোকে নিশ্চয় আমনি নাপাব, আগলৈ আৰু চাই যাওক, শুনি যাওক। অৱশেষত মৃত বহু সৈন্য আৰু নিজৰ অস্ত্ৰ শস্ত্ৰবোৰ এৰি থৈ বাকী সেনাৰ লগতে ব্ৰিগেডিয়াৰ তাৰিক মীৰেও পলাই পত্ৰং দিয়ে। পাকিস্তানী সেনাৰ ধ্বংস হোৱা টেংক আৰু বহু মৃত সেনাবোৰ ভাৰতৰ ভূমিতে পৰি থাকে। আমাৰ ভাৰতৰ 120 জন মুঠ সেনাৰ বীৰত্ব আজিও ইতিহাসত জিলিকি আছে। হাজাৰ হাজাৰ পাকিস্তানী সেনাৰ আক্ৰমণত ভাৰতীয় বীৰ সেনাৰ 2 জন বীৰ মাত্ৰ শ্বহীদ হ'ব লগা হৈছিল। এই যুদ্ধ চলি থকা অৱস্থাতে 1971 চনৰ 5 ডিচেম্বৰ তাৰিখে নৌ সেনাই কাৰাচীত উপস্থিত হয় আৰু কাৰাচীৰ মানচিত্ৰই সলাই পেলায়। কাৰাচীৰ বন্দৰগাত বহুদিন বোমা বিস্ফোৰণ হোৱাৰ জুই নুমুৱা হোৱা নাছিলেই। এনে পৰিস্থিতিত পশ্চিম পাকিস্তানৰ মনোবল একেবাৰে দুৰ্বল হৈ পৰিল। পশ্চিম পাকিস্তানী লোকসকলে তাৰ পৰা পলায়ন হৈ জীৱন ৰক্ষাৰ্থে গোৱাদৰ নামৰ এখন ঠাইত গৈ লুকাই থাকিল, যাক বলুচিস্তান বুলিও কোৱা হয়। সেই সময়ত ভাৰতত জলসেনাৰ বাবে মহাশক্তিশালী জাহাজ INS বিক্ৰান্ত নামৰ যুদ্ধ বিমান আছিল। এইবাৰ পাকিস্তানৰ চকু ইয়াৰ ওপৰতে পৰিল। ভাৰতীয় এই শক্তিশালী জাহাজত ডাঙৰ ডাঙৰ টেংক ৰাখিব পৰা সুবিধা আছিল। প্ৰিয় বন্ধুসকল, আৰু শুনি যাওকচোন, বহু ভাল লাগিব আপোনালোকক। আমি এইবোৰ বিষয়ে কিছু জ্ঞাত হ'ব লগাটো বাঞ্ছনীয় বা দৰকাৰী বুলি মই ভাবিহে প্ৰস্তুত কৰিছোঁ এই টপিকটি। বহু সৈন্যসকল সেই জাহাজেৰে শত্ৰুক পৰাস্ত কৰাৰ ক্ষমতা আছিল। বহু সৈন্যসকলে সেই জাহাজেৰে শত্ৰুক পৰাস্ত কৰাৰ ক্ষমতা আছিল এই বিক্ৰান্ত নামৰ জলবিমানত। পাকিস্তানী সেনাই এইবাৰ এই জাহাজক ধ্বংস কৰাৰ লক্ষ্যৰে আৰৱ সাগৰৰ জলভাগৰ তলেদি PNS গাজী নামৰ পাকিস্তানী শক্তিশালী, যাক চাইলেন্স কিলাৰ বুলি কোৱা হয়, জলবিমান লৈ ওলাই পৰে। পানীৰ তলেদি আহে সেই জাহাজ। PNS গাজী নামৰ পাকিস্তানৰ বিমানক যদি ধ্বংস কৰিব পৰা ক্ষমতা আছে, তেন্তে ভাৰতীয় INS ৰাজপুত নামৰ জলবিমানেহে পাৰিব। কিন্তু বৰ দুখৰ বিষয় বন্ধুসকল যে সেই সময়ত সেই যুদ্ধ বিমানখন বেয়া হৈ পৰিছিল। পাকিস্তানী PNS গাজীয়ে ভাৰতৰ বিক্ৰান্তক ধ্বংস কৰাৰ বাবে ওলাই পৰা কথাৰ উমান পাই ভাৰতীয় সেনাই কৌশল অৱলম্বন কৰিলে। ভাৰতীয় সেনাৰ মূল শক্তি INS বিক্ৰান্তক যেনেদৰে হ'লেও ৰক্ষা কৰিবই লাগিব বুলি কৌশলগতভাৱে কিছুমান কাম কৰা হ'ল। INS ৰাজপুতৰ ইঞ্জিনৰ কিছু অংশ বেয়া হৈ পৰাত সেই যুদ্ধ বিমানক বিশাখাপট্টনমত মেৰামতিৰ বাবে অনা হৈছিল। সঁচাকৈ ক'বলৈ হ'লে
সেই সময়ত ভাৰতৰ বাবে বৰ সংকটে দেখা দিছিলে। এনেতে ভাৰতীয় সেনাৰ প্ৰমুখজনে হঠাৎ আদেশ দিলে যে INS বিক্ৰান্তৰ সেনাই ক'ব লাগে যে বৰ্তমান সময়ত বিশাখাপট্টনমত এই বিমানক লৈ যোৱা হৈ আছে, সেয়ে উক্ত স্থানৰ আশে পাশে থকা লোকে তাৰ পৰা আঁতৰিব লাগে। এনেধৰণৰ আদেশ যে মিছা আছিল সেই বিষয়ে INS বিক্ৰান্তত উপস্থিত থকা সেনাই গম পাইছিল। PNS গাজী নামৰ পাকিস্তানী জলযুদ্ধ বিমান যে বৰ শক্তিশালী হয়, ইয়াক সাইলেন্স কিলাৰ বুলি কোৱা হৈছিল, এই বিষয়ে ভাৰতীয় সেনা অৱগত আছিল। ভাৰতীয় সেনাৰ প্ৰধান সেনাই উপলব্ধি কৰিছিল যে পাকিস্তানী কিছু লোকে পূব পাকিস্তান আৰু ভাৰতবৰ্ষৰ চুকে কোণে লুকাই থাকে আৰু ইয়াৰ বিভিন্ন খবৰবোৰ শত্ৰুপক্ষক প্ৰেৰণ কৰে। সেয়ে এই আদেশ দিয়াত তেওঁৰ আদেশ মতে সকলোফালে এই খবৰ বিয়পি পৰিল। ভাৰতীয় জলযুদ্ধ বিমানৰ বেয়া হৈ থকা ৰাজপুত বিমানখন ধ্বংস হ'লেও হওক, কিন্তু বিক্ৰান্ত বিমানক যিকোনো প্ৰকাৰেৰে হ'লেও ৰক্ষা কৰাৰ লক্ষ্যৰে যি বুদ্ধি পাঙিলে, অৱশেষত সেই বুদ্ধিয়ে ভাৰতক ৰক্ষা কৰিলে। PNS গাজী লৈ অহা সৈন্যবোৰৰ কাণত পৰিল যে বৰ্তমান INS বিক্ৰান্ত বিশাখাপট্টনমত লৈ যোৱা হৈছে। তেওঁলোকে বেয়া হৈ থকা ৰাজপুত বিমানৰ পিনে আগুৱাই যোৱাৰ্থে নিজৰ পথ সলালে আৰু ক্ৰমান্বয়ে আগুৱাই যাব ধৰিলে। পানীৰ তলেৰে সাইলেন্স কিলাৰ PNS গাজী আহি থকাটো ভাৰতীয় সেনাই নিৰীক্ষণ কৰি আছিলে। ৰাজপুত বিমানকে বিক্ৰান্ত বিমান বুলি ভাবি থকা সেনাৰ যে কি পৰিণাম হ'ল আগলৈ আৰু শুনি যাওকচোন প্ৰিয় বন্ধুসকল। PNS গাজীয়ে গম পালে যে ভাৰতীয় সেই বিক্ৰান্ত বিমানখনৰ ওচৰ চাপি অহা হ'ল যদিও এতিয়া কি হৈছে জানেনে, এতিয়া সেই বিমানক ধ্বংস কৰা হওক এনেদৰে ভাবি তেওঁলোকে আক্ৰমণ কৰাৰ তৎমুহূৰ্ততে ভাৰতীয় সেনাই আগ্নেয়াস্ত্ৰেৰে সেই কাল PNS গাজীক ধ্বংস কৰি চুৰমাৰ কৰি দিলে। পাকিস্তানৰ তেতিয়া আৰু অন্য উপায় নোহোৱা হ'ল, সম্পূৰ্ণৰূপে কঁকাল ভাঙি পৰিল। নিৰুপায় হৈ কন্দা কটা কৰিবলৈ ধৰিলে, হাহাকাৰ হ'ল। উপায় অন্তৰ হৈ পাকিস্তানে আমেৰিকাৰ ওচৰত গৈ ভিক্ষা খোজাৰ দৰে পুনৰ যুদ্ধৰ বাবে সেনাবল পোৱাৰ্থে আবেদন কৰিলে। তেতিয়াৰ পাকিস্তানৰ বন্ধু ৰাষ্ট্ৰ আমেৰিকাই সহায়ৰ হাত আগবঢ়াবলৈ সন্মত হ'ল। আমেৰিকাই এই বিষয়ে UNO অৱগত কৰে আৰু ভাৰতে পাকিস্তানক বৰ ক্ষতি কৰা বুলি জনালে। তেতিয়া ৰুছ দেশ ভাৰতৰ পৰম বন্ধু হিচাপে থিয় দিছিল। UNOত ৰুছে আমেৰিকাই ৰখা এনে প্ৰস্তাৱক নাকচ কৰালে। ৰুছে অৱগত কৰিলে যে ভাৰতে যি কৰি আছে বহু ভাল কাম কৰি আছে। অত্যাচাৰ ভাৰতে কৰা নহয়, পশ্চিম পাকিস্তানেহে কৰি আছে। এনেধৰণে কোৱাৰ পাছত UNOৰ পৰা পাকিস্তানে কোনো ধৰণৰ সঁহাৰি নাপাই মুখ থেকেচা খালে। আমেৰিকাই পাকিস্তানক সহায়ৰ বাবে হাত আগবঢ়াইছিল। 7খন জলযুদ্ধ বিমান আৰু বহু সৈন্য সামন্ত দি পাকিস্তানৰ চকুলো মচিলে। পাকিস্তানে পিছলৈ গম পাইছিল যে INS বিক্ৰান্ত নামৰ জলযুদ্ধ বিমানখন আগৰ স্থানতে আছিল আৰু মিছা খবৰ বিয়পোৱা হৈছিল। বৰ্তমানেও ভাৰতত সেই শক্তিশালী বিমান যিহেতু আছে, গতিকে সেই বিমানক ধ্বংস কৰাৰ লক্ষ্যৰে পুনৰবাৰ পাকিস্তান সাজু হৈ পৰিল। চাওকচোন, এওঁলোকে নামানেই আৰু। আমেৰিকাৰ সহায়ৰ বলত পাকিস্তান যুদ্ধত নামি পৰিল। নিজৰতো বল নাই, ভিক্ষা খুজি আনিছে আমেৰিকাৰ পৰা সৈন্য সামন্ত। এনেতে ভাৰতৰ পৰম বন্ধুৰূপে থিয় দিয়া ৰুছে ভাৰতক সম্পূৰ্ণৰূপে সহায়ৰ বাবে আগবাঢ়ি আহিল। সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী স্বৰ্গীয় ইন্দিৰা গান্ধীয়ে তৎকাল ৰুছৰ সহায় লৈছিল। ৰুছই পাৰমাণৱিক জাহাজৰ সৈতে সৰ্বমুঠ 40খন জলবিমান পঠাই দি সহায় কৰিছিল। ৰুছই আমেৰিকাক ক'লে যে যদি ভাৰতৰ বিক্ৰান্তক আক্ৰমণ কৰা হয় তেন্তে ভাবিবলৈ বাধ্য হ'ম যে সেই আক্ৰমণ ভাৰতৰ ওপৰত চলোৱা আক্ৰমণ নহয়, বৰং আমেৰিকাই ৰুছৰ ওপৰত চলোৱা আক্ৰমণহে হ'ব। ৰুছে ইমান বন্ধুত্ব হিচাপে আগবাঢ়ি আহিছিল। ৰুছে এমনকো ভাৰতৰ সহায় কৰাৰ বাবে অনুৰোধ জনাইছিল। এমনৰ বায়ু সেনাই ভাৰতীয় সেনাক সহায় কৰাৰ বাবে সাজু হয়। সিফালে ব্ৰিটেইনেও ঈগল নামৰ যুদ্ধ বিমানখন
পাকিস্তানলৈ সহায়ৰ বাবে আগবঢ়ালে। পাকিস্তানে আমেৰিকা আৰু ব্ৰিটেইনৰ সহায় লাভ কৰিবলৈ পাই নিজকে বৰ ক্ষমতাশীল বুলি ভাবিব ধৰিলে। আমেৰিকাই আক্ৰমণ কৰাৰ আগতে ভাবিলে বৰ্তমান শক্তিশালী ৰুছই ভাৰতক সহায় কৰি আছে আৰু লগতে ভাৰতীয় সেনাৰ সৈতে বৰ্তমান ৰুছৰ বহুত যুদ্ধ বিমান অস্ত্ৰ শস্ত্ৰবোৰ আক্ৰমণৰ বাবে সাজু কৰি ৰখা হৈছে। পাকিস্তানে ভাবিছিল ভাৰতৰ সেনাবোৰ সাজু হোৱাৰ আগতে আগতীয়াকৈ আক্ৰমণ চলোৱা হওক বুলি, কিন্তু তেওঁলোকৰ ভবাত চেঁচা পানী পৰিল। পাকিস্তানৰ আক্ৰমণতকৈও আগতে ভাৰত সাজু হৈ আছে। সম্পূৰ্ণ কথাবোৰ গম পোৱাৰ পাছত তেওঁলোকৰ মনত ভয়ৰ ভাৱ উদ্ভৱ হ'ল। ভয় নহ'বনো কিয়, আগতে কেইবাবাৰো মুখ ঠেকেচা খাইছে, ভাৰতৰ সৈতে হাৰ মানিবলগীয়া হৈছিল। পাকিস্তানৰ মনৰ কথা বুজি লৈ আমেৰিকাই তেওঁলোকৰ মনোবল বঢ়াই ক'ব ধৰিলে, আমি আগুৱাই যাব লাগিব, ভয় খোৱাৰ কোনো কাৰণ নাই। তেওঁলোকে ভাৰত আৰু ৰুছৰ সৈন্যক ধমক দিলে, আমাৰ পাৰমাণৱিক অস্ত্ৰ শস্ত্ৰ আৰু বোমা বাৰুদ যথেষ্ট পৰিমাণৰ মজুত কৰা হৈছে, গতিকে যুদ্ধৰ বাবে সাজু হোৱা। এনেধৰণৰ ধমক শুনি ৰুছই লগে লগে তাৰ প্ৰতি উত্তৰ দিয়ে যে আমিও তোমালোকৰ বাট চাই আছোঁ, সাহস আছে যদি আগবাঢ়ি আহাহি। 40খন যুদ্ধ বিমানতেই পাৰমাণৱিক আগ্নেয়াস্ত্ৰৰ লগতে বোমা বাৰুদ মজুত ৰাখিছোঁ, বীৰত্বৰে যুদ্ধ কৰিম। এনেধৰণৰ প্ৰতি উত্তৰ পোৱাৰ পাছত আমেৰিকাৰ সৈন্যৰ মনত ভয় ভাৱ জাগি উঠে আৰু সম্পূৰ্ণ সৈন্য সামন্তবোৰক পিছ হুমকি মাৰি উভতি আহিবলৈ আদেশ দিয়ে। ভাৰতৰ সৈন্য আৰু ৰুছৰ সৈন্যৰ ধমকতে পাকিস্তান আৰু আমেৰিকাৰ সৈন্যবোৰে পলাবলৈ বাধ্য হৈছিল। পাকিস্তান আমেৰিকাৰ সহায় লৈও বিফল হৈ পৰাটো একেবাৰে লজ্জাজনক নহয়নে প্ৰিয় বন্ধুসকল? ভাৰতৰ সৈতে ৰুছই ভাল বন্ধুত্ব স্থাপন কৰিছিল। পাকিস্তানে ভাৰতৰ সৈন্যক ভয় কৰাৰ উপৰিও ভাৰতীয় পুতলাকো ভয় কৰা হৈছিল। চিন্তা কৰক, পূব পাকিস্তান অৰ্থাৎ বৰ্তমানৰ বাংলাদেশত শ্বেখ মুজিবুৰ ৰহমানৰ মুক্তি বাহিনীয়ে পশ্চিম পাকিস্তানৰ শত্ৰুক বিচাৰি বিচাৰি মাৰিছিল। তেতিয়া ভাৰত চৰকাৰৰ পাইলট বিষয়া নিৰ্মলজিৎ সিং আৰোৰা সহকাৰী সেনা প্ৰমুখ ৰূপে যুদ্ধৰ দায়িত্বত আছিল। তেওঁ কৌশলগতভাৱে বায়ু সেনা বাহিনীৰ লোকক পূব পাকিস্তানৰ ঢাকাত বায়ু মাৰ্গৰ পৰা জাহাজেৰে নমাবলৈ ধৰিলে। সেনাৰ বেশত পুতলাবোৰ সজাই লৈ তেনেধৰণৰ বহু পুতলাৰ সংখ্যা নমোৱা দেখি পাকিস্তানৰ সৈন্যই সচৰাচৰ বায়ু সেনা নামি পৰা বুলি ভাবিবলৈ ধৰে। হাজাৰ হাজাৰ বায়ু সেনাই ঢাকাত আহি যুদ্ধ কৰিবলৈ সাজু হৈ থকা খবৰ বিয়পি পৰিলে। সেই সময়তে BBC নিউজে কিন্তু বিশেষভাৱে এই বাতৰিটোক প্ৰচাৰ চলাইছিল। সেই BBC নিউজেও ভাৰতীয় সেনাক প্ৰচাৰ মাধ্যমেৰে সহায় আগবঢ়াইছিল। এই নিউজৰ প্ৰচাৰ মাধ্যমে ভাৰতীয় সেনাবোৰ প্ৰায় ৫,০০০ নমা বুলি বাতৰি বিয়পালে এই নিউজে। পাকিস্তানী সেনাই এনে খবৰ গম পাই তেওঁলোকৰ নিদ্ৰা হৰণ হৈ পৰিল। ভাৰতীয় সেনাই পাকিস্তানী সেনাৰ দুৰ্বলতাৰ সুযোগ লৈ বাংলাদেশৰ গৱৰ্ণৰৰ ঘৰত আক্ৰমণ চলালে। বায়ু সেনাই সেই ঘৰটোক বিস্ফোৰণ ঘটাই চুৰমাৰ কৰি দিলে। গৱৰ্ণৰৰ ভাগ্য ভাল আছিল, জানেনে? এই গৱৰ্ণৰৰ ভাগ্য ভাল আছিল যে তেনে সময়ত তেওঁ বাসগৃহত উপস্থিত নাছিল। নিজৰ বাসভৱন চুৰমাৰ হোৱাৰ কথা গম পাই গৱৰ্ণৰ A.H. মালিকে নিজৰ সেই গৱৰ্ণৰ পদটোকে ত্যাগ কৰি দিলে। সেই সময়ত ভাৰতীয় সেনা পৰিচালনাৰ দায়িত্বত থকা নিৰ্মলজিৎ সিং আৰোৰাই পাকিস্তানৰ সেনা প্ৰমুখক ক'লে যে আমি তোমালোকক মাত্ৰ আধা ঘণ্টাৰ সময় প্ৰদান কৰিছোঁ, তোমালোকে এই সময়ৰ ভিতৰতে আত্মসমৰ্পণ কৰাহি। যদি সেনা প্ৰমুখে আধা ঘণ্টা সময়ৰ ভিতৰত নিজকে আত্মসমৰ্পণ কৰিব তেন্তে এজনো পশ্চিম পাকিস্তানী সেনাৰ ক্ষতি সাধন কৰা নহ'ব, আৰু যদি সময়মতে তেওঁ আত্মসমৰ্পণ নকৰে তেন্তে পুনৰ যুদ্ধ আৰম্ভ হ'ব। এনেধৰণৰ কোৱা শুনি পাকিস্তানৰ সেনা প্ৰধান নিয়াই 1971 চনৰ 16 ডিচেম্বৰৰ দিনাখন এক নতুন ইতিহাস ৰচনা কৰাৰ বাবে আগবাঢ়ি আহিল। কিমান লজ্জাজনক কথা! পাকিস্তানে প্ৰথম 3 ডিচেম্বৰ তাৰিখে ভাৰতৰ সৈতে যুদ্ধৰ আৰম্ভণি কৰিছিল আৰু ভাৰতীয় সেনাক আক্ৰমণ কৰিছিল। মাত্ৰ 13টা দিনৰ ভিতৰতে পাকিস্তানৰ সেনাই হাৰ মানিবলৈ বাধ্য হৈ নিজকে আত্মসমৰ্পণ কৰিলে। আত্মসমৰ্পণ কৰা লোকসকল, বন্ধুসকল, কাৰাগাৰত ভৰোৱা হয়। যদিও কাৰাগাৰত ভৰোৱা হয়, পাছলৈ কিন্তু তেওঁলোকক এৰি দিয়াও হয়।
আগলৈ শুনি যাওক প্ৰিয় বন্ধুসকল, আৰু বেছি দীঘল নাই। ভাৰতৰ বীৰত্ব দেখা পাই পূব পাকিস্তানৰ বিদ্ৰোহী সংগঠন মুক্তি বাহিনীৰ মন বৰ উৎফুল্লিত হৈ পৰিল আৰু সকলোৰে মুখত হাঁহি বিৰিঙিল। পূব পাকিস্তান তথা বাংলাদেশ তেতিয়া স্বতন্ত্ৰ ৰূপে সুৰক্ষিত হৈ পৰা দেখি তাত থকা লোকসকলৰ মনত আনন্দৰ জোৱাৰ উঠিল। ভাৰতীয় সেনাবাহিনীয়ে পূব পাকিস্তানৰ পৰিৱেশক শান্তি কৰাব পৰাটো এটা বিৰাট প্ৰত্যাহ্বান আছিল। বাংলাদেশ স্বতন্ত্ৰ হৈ পৰাত মুজিবুৰ ৰহমানক পশ্চিম পাকিস্তানৰ পৰা অনা হয় আৰু বাংলাদেশৰ প্ৰধান দায়িত্বৰ বাবে তেওঁক মূল দায়িত্ব অৰ্পণ কৰা হয়। ভাৰতৰ প্ৰধানমন্ত্ৰী প্ৰয়াত ইন্দিৰা গান্ধীয়ে সংকল্প লৈছিল যে পূব পাকিস্তানক যিকোনো প্ৰকাৰে হ'লেও স্বতন্ত্ৰ কৰি শান্তি পৰিৱেশৰ স্থাপন কৰা আৰু শ্বেখ মুজিবুৰ ৰহমানক পশ্চিম পাকিস্তানৰ পৰা মোকলাই আনি বাংলাদেশৰ প্ৰধানমন্ত্ৰী ৰূপে বাংলাদেশৰ শাসনভাৰ গতাই দিয়া। স্বৰ্গীয়া ইন্দিৰা গান্ধীৰ এই সংকল্প পূৰ্ণ হোৱা দেখি ভাৰতীয় সেনাৰ লগতে সকলোৱে মনত বৰ আনন্দ পায়। পিছলৈ মুজিবুৰ ৰহমানৰ নিজ কন্যা শ্বেখ হাছিনায়ো বাংলাদেশৰ শাসনভাৰ চলোৱাৰ বাবে সুযোগ পালে। বৰ্তমান 2024 চনত কিছুমান আন্দোলনৰ পৰিৱেশ গঢ়ি উঠাত বাংলাদেশৰ পৰা শ্বেখ হাছিনা প্ৰধানমন্ত্ৰী ভাৰতত আশ্ৰয় লৈছিলহি। আপোনালোকে নিশ্চয় জানে, তেওঁ আছিল শ্বেখ মুজিবুৰ ৰহমানৰ কন্যা। আগৰ পশ্চিম পাকিস্তান এতিয়া পাকিস্তান ৰূপে জনা যায় আৰু পূব পাকিস্তান এতিয়া বাংলাদেশ ৰূপে জনা যায়। পাকিস্তানে বাংলাদেশক দুৰ্বল দেশ হিচাপে গণ্য কৰিছিল। পাকিস্তানতকৈ বাংলাদেশ উন্নত আৰু পৰাক্ৰমহীন বুলি ভবা পাকিস্তানে বাংলাদেশৰ আগত লাজ পাবলগীয়া হয়। বৰ্তমান পাকিস্তানতকৈও বাংলাদেশ আজি উন্নতিৰ শিখৰত আগুৱাই গৈছে। ভাৰতে ইচ্ছা প্ৰকাশ কৰা হ'লে পশ্চিম পাকিস্তানক আত্মসমৰ্পণ কৰোৱা সময়তেই নিজৰ অধীনলৈ আনিব পাৰিলেহেঁতেন, কিন্তু মানৱতাৰ স্বাৰ্থত তেনে কৰা নাছিল। সেই সময়তেই কাশ্মীৰৰ ক্ষেত্ৰতো সমাধান ওলাব পাৰিল হয়। ভাৰতে তেতিয়া ভাবি লৈছিল যে এতিয়াৰ পৰা পাকিস্তানে ভালদৰে শিক্ষা পাইছে যিহেতু আগলৈ পুনৰ উদ্ভণ্ডালি নকৰিব বুলি। কিন্তু তেনে নহ'ল। ভাৰতে তেনেদৰে ভাবি লোৱাটোৱেই ডাঙৰ ভুল কৰা পৰিলক্ষিত হ'ল। শত্ৰু পাকিস্তানৰ সৎবুদ্ধি কেতিয়াও উদয় নহ'ল আৰু সম্ভৱতঃ আগলৈও তেনে শত্ৰু ৰাষ্ট্ৰক বিশ্বাসত লোৱাটো টান হৈ পৰিব। প্ৰিয় বন্ধুসকল, আৰু বেছি নাই, আপোনালোকে আৰু শুনি যাওক। কিছু আছে, অলপ আপোনালোকে ধৈৰ্য ধৰিছে, আপোনালোকক ধন্যবাদ। আগলৈ আৰু শুনোচোন। পুনৰবাৰ প্ৰতিশোধৰ জ্বালামুখী হৈ কাৰ্গিলত আক্ৰমণ কৰিছিল, সংসদ ভৱনত আক্ৰমণৰ চেষ্টা কৰিছিল, অমৃতসৰত আক্ৰমণৰ চেষ্টা কৰিছিল, লগতে মুম্বাইত আক্ৰমণ। এনেধৰণৰে পাকিস্তানে নিজৰ আচল স্বৰূপ বিশ্বৰ আগত দেখুৱাই আহিছে, আপোনালোকে জানেই। যাৰ ফলত আমেৰিকাও আজি বন্ধু হৈ থকা নাই পাকিস্তানৰ লগত, বৰং ভাৰতৰ সৈতেহে আমেৰিকা আজি আচল বন্ধুৰূপে থিয় দিছে। সত্যৰ পথত চলাৰ বাবে ভাৰতবৰ্ষ আজিও বিশ্বৰ আগতে সন্মানীয় ৰাষ্ট্ৰ হিচাপে চিহ্নিত হৈ আছে। অসত্য আৰু হিংসাৰ পথ এৰিব নোৱাৰাৰ বাবে পাকিস্তান আৰু চীনৰ দৰে দেশে বিশ্বৰ আগত শত্ৰু ৰাষ্ট্ৰৰূপে পৰিগণিত হৈছে। পাকিস্তানে ভাবিব লাগিছিল যে ভাৰতৰ কৃপাৰ বাবেই সেই দেশখন আজি পাকিস্তান ৰূপে চিহ্নিত হৈ আছে। ভাৰতীয় সেনাসকল তাহানিও বীৰ আছিল, আজিও বীৰত্বৰ প্ৰদৰ্শন কৰি আছে আৰু আগলৈও ভাৰতীয় সেনাই ভাৰত মাতৃৰ ওপৰত কৰা যিকোনো অত্যাচাৰক মহিমূৰ কৰাৰ বাবে সাজু হৈ আছে। জয় ভাৰতৰ সেনা জোৱান, জয় হিন্দ, জয় আই অসম। আপোনালোকে এই ভিডিঅ'টি নিশ্চয় ভাল পাইছে বুলি মোৰ বিশ্বাস। আৰু যদি আপোনালোকক ভাল লাগিছে আজিৰ এই টপিক, তেন্তে নিশ্চয় মোক মৰম দিব, মোক উৎসাহ যোগাব আৰু নিশ্চয় লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি আপোনালোকে মোক মৰম দিব। বন্দে মাতৰম, জয় হিন্দ, ধন্যবাদ।